A to Z Knowledge Assamese চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। 1 নম্বৰ হাথৰ। আইৰ ডিঙিত বায়ে ধৰে, খাজে খোপে খাই পৰে, চেলেপ চেলেপ পৰে পানী, মেখেলাতে থয় সানি। কি বাৰু? উত্তৰটো হৈছে কাষত কলহ লৈ পানী অনা তিৰোতা। এইবাৰ 2 নম্বৰ হাথৰটো আগবঢ়াইছোঁ। 4 ভাইৰ কাণ কটা, তাৰে দুটাৰ পেট ফুটা। জানেনে বাৰু? উত্তৰটো হৈছে শালৰ খুটা 4টা। 3 নম্বৰ হাথৰ। নাকত উঠি যাওঁ, কাণত ধৰি তোমাক পঢ়াওঁ। নাকত উঠি যাওঁ, কাণত ধৰি তোমাক পঢ়াওঁ। কি বাৰু? চশমা। হয়নে বাৰু? 4 নম্বৰ হাথৰ। এনেকুৱা কি টেবুল আছে যিখনৰ খুৰা নাই? এনেকুৱা এখন টেবুল যিখনৰ খুৰা নাই। টাইম টেবুল। হয়নে বাৰু? অকণমান ভাবি চাওকচোন। 5 নম্বৰ হাথৰ। যতীনৰ দেউতাকৰ 5জন ল'ৰা, তাৰে 4জনৰ নাম হ'ল ৰূপেন, ভূপেন, ৰমেন আৰু নবীন। এতিয়া কওকচোন 5 নম্বৰজনৰ নামটো বাৰু কি? উত্তৰটো হৈছে যতীন। কাৰণ যতীনৰ দেউতাকৰ বুলি কৈছে প্ৰশ্নটোত, নহয় জানো? গতিকে যতীন তেওঁৰ এজন ল'ৰা। 6 নম্বৰ হাথৰ। এটা গুহাৰ 2জন ৰখীয়া, 2জন দীঘল আৰু ক'লা। কওকচোন ৰখীয়া 2জন কোন? উত্তৰটো হৈছে মোচ, মানে আমাৰ মোচ কচা, নহয় জানো? 7 নম্বৰ হাথৰ। সতী সতী মহাসতী, এজনী বোৱাৰীৰ 5জন পতি। কোন বাৰু? এইটো নিশ্চয় জানিব, এইটো হাথৰ। উত্তৰটো হৈছে দ্ৰৌপদী। এইবাৰ আপোনালোকৰ বাবে এটি হাথৰ আগবঢ়াইছোঁ। উত্তৰটো কমেণ্ট কৰি জনাবচোন। এনেকুৱা কি বস্তু আছে যি মাত দি ভয় খুৱাই আৰু পোহৰ দি বাট দেখুৱাই? ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আন্তৰিকতাৰে ধন্যবাদ জনালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।